নমস্কাৰ আপোনালোকে চাই আছে আসাম লাইভ 7 আৰু ষ্টুডিঅত মই বিকাশ আজি বিতৰ্কৰ বিষয় ৰাষ্ট্ৰীয়তাবাদৰ বুকুচাত আঞ্চলিকতাবাদৰ ভৱিষ্যত কিমান সুৰক্ষিত এই বিষয়বস্তুক লৈ আজি আমি আলোচনা কৰিবলৈ আমাৰ মজিয়ালৈ মাতি আনিছো অসম গণ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক নিপ্তা কলিতা ডাঙৰীয়াক আপোনাক আমাৰ মঞ্চলৈ স্বাগতম জনাইছো নমস্কাৰ আমাৰ মঞ্চত উপস্থিত আছে অসম জাতীয় পৰিষদৰ সমষ্টি সাংগঠনিক সম্পাদক ৰঞ্জিত বৰা ডাঙৰীয়া আপোনাক আমাৰ মঞ্চলৈ স্বাগতম জনাইছো আমাৰ মাজত উপস্থিত আছে ফোনযোগে বিশিষ্ট সাহিত্যিক জীৱন কৃষ্ণ গোস্বামী মহাশয় ছাৰ আপোনাক আমাৰ আলোচনাৰ মজিয়ালৈ স্বাগতম জনাইছো আমাৰ মাজত উপস্থিত আছে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ শিৱসাগৰ জিলাৰ সভাপতি যাদৱ গগৈ ডাঙৰীয়া আপোনাক আমাৰ মজিয়ালৈ স্বাগতম জনাইছো আমাৰ মাজত উপস্থিত আছে ৰাইজৰ দলৰ যোৰহাট জিলাৰ যুৱ বলৰ আহ্বায়ক প্ৰজ্ঞাজ্যোতি গগৈ ডাঙৰীয়া আপোনাকো আমাৰ মঞ্চলৈ স্বাগতম জনাইছো প্ৰিয় দৰ্শকসকল ৰাষ্ট্ৰীয়তাবাদৰ বুকুচাত আঞ্চলিকতাবাদৰ ভৱিষ্যত কিমান সুৰক্ষিত এই সম্পৰ্কত আলোচনা কৰাৰ প্ৰয়োজনীয়তা নিশ্চয়কৈ প্ৰতিজন জাতীয়তাবাদী ব্যক্তিৰ বাবে মই নাই বুলিয়ে ক'ব পাৰো কিন্তু আমি এই বিষয়বস্তুক লৈ আলোচনা কৰাৰ প্ৰয়োজনীয়তা এইভাবে অনুভৱ কৰিব লগা হৈছে যে যিসকলে আঞ্চলিকতাবাদৰ আৱৰণ টানি একাংশ মানুহক আজি আবেগিক কৰি কেৱল মাত্ৰ ক্ষমতাৰ ৰাগিত মত্ত হৈ আছে যাৰ নেতৃত্বত অসমীয়া জাতিৰ অনাগত ভৱিষ্যত অসুৰক্ষিত হৈছে অন্ধকাৰ ভৱিষ্যতৰ দিশে যি আঞ্চলিকতাবাদৰ আবেগ দেখুৱাই বিপথে পৰিচালিত কৰি আহিছে সেই সকলৰ উলংগ স্বৰূপ ৰাইজৰ আগত চিনাকি কৰি দিও বুলি আজি এই আলোচনাটো আমি আমাৰ মজিয়ালৈ আনিছো মই আপোনাৰ ওচৰলৈ গৈছো আমাৰ অসম জাতীয় পৰিষদৰ মোক পোনপটীয়া প্ৰশ্ন পোনপটীয়া উত্তৰ দিব কাৰণ আজি ৰাইজে যোৱা দিনবোৰত অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিছে বহুতে আবেগৰ ফুলজাৰি মাৰিছে সুন্দৰ বক্তৃতাৰে অসমৰ ৰাইজক বহুবাৰ প্ৰতাৰণা কৰিছে এতিয়া ৰাইজে স্পষ্টবাদিতাটো বিচাৰে মোৰ স্পষ্ট প্ৰশ্ন আৰু আপুনি স্পষ্ট উত্তৰ দিব অসমৰ জনতাৰ মন আকাশত অগপৰ আঞ্চলিকতাবাদ এতিয়া উদিত সূৰ্য নে অস্তগামী সূৰ্য কোনপটীয়া উত্তৰ ডেফিনেটলি এটো আসলে অস্তগামী সূৰ্য মই কোনপটীয়া আমাৰ ফোনযোগে আমাৰ লাইনত আছে জীৱন কৃষ্ণ গোস্বামী মহাশয় স্যাৰ মই পোনপটীয়াভাৱে এটা প্ৰশ্ন কৰিছো ৰাষ্ট্ৰীয়তাবাদৰ বুকুচাত আঞ্চলিকতাবাদৰ ভৱিষ্যত কিমান সুৰক্ষিত বুলি আপুনি ভাবে এটো নিশ্চিতভাৱে ক'ব লাগিব যে ৰাষ্ট্ৰীয়তাবাদৰ বুকুচাত আঞ্চলিকতাবাদৰ ভৱিষ্যত শূন্য আৰু ইয়াৰ মূল কথাটো হৈছে কি যে অসমত যি আঞ্চলিকতাবাদৰ ধ্বজা উৰুৱা হৈছিল 1985 চনত আৰু 35 বছৰ আগত তেলেগু দেশম দলে টিডিপি তেলেগু দেশম পাৰ্টিয়ে তামিলনাডুত 1940 চনতে আঞ্চলিকতাবাদৰ ধ্বজা উৰুৱাইছিল কিন্তু তেওঁলোকে আজিও তাক সুৰক্ষিত কৰি ৰাখিব পাৰিছে কিন্তু অসমত আচলতে আঞ্চলিকতাবাদক যিটো পৰ্যায়লৈ লৈ যোৱা হৈছে ইয়াৰ ভৱিষ্যত যে খুব অনিশ্চিত এটো আমি খাটাংকৈ ক'ব পাৰো ধন্যবাদ স্যাৰ আমাৰ ফোনযোগে আমাৰ লগত আছে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ শিৱসাগৰ জিলাৰ সভাপতি আমাৰ যাদৱ গগৈ ডাঙৰীয়া মই যাদৱ গগৈ ডাঙৰীয়াক পোনপটীয়া এটা প্ৰশ্ন সুধিম অসমৰ জাতীয়তাবাদী ধাৰাটো সবল নেতৃত্ব প্ৰদান কৰিব পৰা নেতাৰ অভাৱ আছে বুলি আপুনি ভাবে নেকি অসমৰ যিটো জাতীয়তাবাদী ধাৰা যি আঞ্চলিকতাবাদী ধাৰা যিহেতু জাতীয়তাবাদৰ ভেটিত আঞ্চলিকতাবাদ প্ৰতিষ্ঠিত এই ধাৰাটো সবলভাৱে আগবঢ়াই নিবৰ বাবে অসমত শক্তিশালী নেতাৰ অভাৱ অনুভৱ কৰে নেকি আপুনি এজন গণসংগঠনৰ নেতা হিচাপে আমি নকৰো এটো কাৰণে নকৰো যেহেতু এতিয়া বহুত আমি যেহেতু নেতৃত্ব লৈ আছো অনাগত দিনত আমি সবল নেতৃত্ব লম আজি আপোনালোকে যিটো কথা বতৰা যে ৰাষ্ট্ৰীয় দলৰ বুকুচাত উঠি আঞ্চলিকবাদ দলবিলাক চলি আছে আমি সেই অসম গণ পৰিষদ যেহেতু আপোনালোকে কৈছে যে 1985 চনত জন্মগ্ৰহণ কৰা আঞ্চলিক দলটো আজি এটা ৰাষ্ট্ৰীয়তাবাদী দলৰ লগত বুকুচাত উঠি তেওঁলোকে যিটো জাতি হত্যা জীয়াই ৰাখিছে সেইটো কিন্তু বৰ লজ্জাজনক কৈছো আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চই দাবী কৰিছো যে অসম গণ পৰিষদ দলে এটা আঞ্চলিক দল যিদৰে ৰাইজে আজি বিচাৰিছিলে সেইদৰে তেওঁলোকে দুবাৰ শাসন লৈ আহিলে শাসন অহাৰ পিছত আজি এটা ৰাষ্ট্ৰীয় দলৰ নেগুৰ ধৰি বুকুচাত ধৰি তেওঁলোকে আজি ঘূৰি ফুৰিছে
আমি সেইকাৰণে জাতীয় সংগঠনৰ হিচাপে অনাগত দিনত আমি আঞ্চলিকতাক আমি বিশ্বাস কৰোঁ যে আমি এই বিশ্বাসটো আমি জীয়াই ৰাখিম। কিন্তু আজি দেখিছে ওচৰ চুবুৰীয়া ৰাজ্যবিলাকে আঞ্চলিকবাদ জীয়াই ৰাখিছে। আমাৰ অসম গণ পৰিষদে ধৰি আজি বিভিন্ন আঞ্চলিকবাদ দল জন্মগঠন কৰিছে, জন্ম হৈছে। জন্ম হোৱাৰ ফলত কি হৈছে? ৰাষ্ট্ৰীয়তাবাদী নেতাৰ লগত তেওঁলোকে ঘূৰি ফুৰিছে, ৰাষ্ট্ৰীয়তাবাদী নেতাৰ নেগুত ধৰিছে। তেনেহ'লে আমি আঞ্চলিকবাদ ক'ত গ'ল? আজি যিটো আঞ্চলিকবাদৰ ধাৰা হ'ব লাগিছিলে এই ধাৰাটো আজি নাই। আজি আপুনি কৈছে অতুল বৰা হওক, কেশৱ মহন্ত হওক, প্ৰদীপ হাজৰিকা, তেওঁলোকে মাত্ৰ এটা দায়িত্ব পালন কৰি আছে আঞ্চলিকতাবাদ। যিটো আঞ্চলিকবাদৰ ধাৰা হ'ব লাগিছিলে সেই ধাৰাটো তেওঁলোকে আজি ধৰি ৰাখিব পৰা নাই। আমি সেইকাৰণে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ আহ্বান জনাইছোঁ, যদি আপোনালোকে সাহস আছে আঞ্চলিকবাদ হিচাপে আপোনালোকে জীয়াই ৰখাটো আমি তেওঁলোকক দাবী কৰিছোঁ। আৰু যিহেতু জাতীয় সংগঠনৰ কোনো এতিয়া আমি পিছ পৰি থকা নাই, সদায় আমি আগলৈ গৈ আছোঁ। অনাগত দিনত আমি সংগ্ৰাম কৰিম, সংগ্ৰাম ধাৰাবাহিকভাৱে হ'ব, জাতীয়তাবোধ হিচাপে হ'ব। আমি যিহেতু অসমীয়া জাতি হিচাপে আমি জীয়াই ৰখাৰ যিটো সংগ্ৰাম, এই সংগ্ৰাম আমি অনাগত দিনত আমি ব্যৱস্থা গ্ৰহণ কৰিম। ধন্যবাদ। মই এতিয়া পোনপটীয়াভাৱে আহিছোঁ আমাৰ লগত ফোনযোগে থকা প্ৰজ্ঞাজ্যোতি ৰাইজৰ দলৰ যোৰহাট জিলাৰ যুৱ দলৰ আহ্বায়ক প্ৰজ্ঞাজ্যোতি গগৈ। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, যেতিয়া এটা বৃহৎ সংস্কৃতিৰ লগত এটা ক্ষুদ্ৰ সংস্কৃতি এক হয়, তেতিয়া সেই ক্ষুদ্ৰ সংস্কৃতিটো বৃহৎ সংস্কৃতিৰ লগত বিলীন হৈ যায়, যিটো এছিমিলেশ্যন প্ৰক্ৰিয়া বুলি কোৱা হয়। এনে সম্ভাৱনা আছে নেকি যে অনাগত দিনত এই মুষ্টিমেয় আঞ্চলিকতাবাদৰ ধ্বজাবাহী অগপৰ বিধায়ক মন্ত্ৰীকেইজন বিজেপিৰ লগত এছিমিলেশ্যন হৈ যাব? আপুনি কি ভাবে? তেওঁলোক হ'ব পাৰে। বৰ্তমান সময়ত যি পৰিস্থিতি দেখা গৈছে সেই পৰিস্থিতিটো দেখি আপুনি ক'ব পাৰে যে তেওঁলোক হ'ব পাৰে। কাৰণ কিয়নো যদি আঞ্চলিকতাবাদী বিশ্বাসী তেওঁলোক, তেনেহ'লে ৰাষ্ট্ৰীয়তাবাদৰ বুকুচাত উঠাৰ প্ৰয়োজন ক'ত? মই পোনপটীয়াভাৱে এতিয়া অগপৰ নিত্যা কলিতা ডাঙৰীয়া ওচৰলৈ আহিছোঁ। আপুনি আমাৰ উপৰোক্ত বক্তাকেইজনৰ বক্তব্য শুনিলে, আপুনি কি ক'ব? চাওক, এতিয়া অসমত নব্য আঞ্চলিকতাবাদে কিন্তু পোখা মেলিলে। এই নব্য আঞ্চলিকতাবাদে যে পোখা মেলিলে, ইয়াৰ কাৰণ কি বুলি আপুনি ভাবে? মই এটা কথা খুব স্পষ্টকৈ ক'ব বিচাৰোঁ যে অসমৰ আঞ্চলিকতাবাদৰ ধাৰাটো বা অসমত এতিয়াও বহু সংখ্যক ৰাইজে আঞ্চলিকতাবাদটো এতিয়াও বিচাৰে। এই কথাটোত মোৰ কোনো দ্বিমত নাই। কিন্তু কথাটো হৈছে যে আজি আমি গোটেইকেইজন বক্তাৰ আমি বক্তব্য ইয়াত শুনিছোঁ। ইয়াৰ পৰা এটা কথা স্পষ্ট হৈছে যে তেখেতসকলে গোটেইকেইজনেই আঞ্চলিকতাবাদটো শক্তিশালী হোৱাটো বিচাৰে আৰু ময়ো বিচাৰোঁ, আমিও বিচাৰোঁ। আঞ্চলিকতাবাদৰ এই বিপৰ্যয় আমিও বিচাৰোঁ। কিন্তু তাত কিছু কথা ক'বলগীয়া আছে। আঞ্চলিকতাবাদত বিশ্বাস কৰা, আৰু আপুনি যিটো কথা অলপ আগতে এটা প্ৰশ্ন কৰিলে যে আঞ্চলিকতাবাদ তেতিয়াহে জীয়াই থাকিব বা আঞ্চলিকতাবাদটো সবল হ'ব যেতিয়া ৰাইজৰ মাজলৈ ইয়াক লৈ যোৱা হ'ব। কিন্তু মোৰ এইখিনিত কথা এটা ক'বলগীয়া আছে যে আমি বহুধা বিভক্ত শক্তি কেতিয়াও নিবিচাৰোঁ। যদি আমি আঞ্চলিকতাবাদী গোটেই শক্তিবিলাক ঐক্যবদ্ধ হওঁ, তেতিয়াহ'লে নিশ্চিতভাৱে আমি ৰাষ্ট্ৰীয় ৰাজনৈতিক দলবিলাকৰ লগত ফেৰ মাৰিব পাৰিম। কিন্তু আজি আপুনি কৈছে যে 1985 চনৰ পিছত 55টা চিট আমি অসম গণ পৰিষদ দলে আঞ্চলিকতাবাদী ধাৰাত থাকি পেলাই আমি পাইছোঁ। সেই সময়তো কিন্তু আমাৰ এলায়েন্স হৈছে। আমাৰ তাৰ পাছতো আমাৰ এলায়েন্স হৈছে, CPI দলৰ লগত আমাৰ এলায়েন্স হৈছে। এতিয়া কথাটো হৈছে যে ভাৰতীয় জনতা পাৰ্টীৰ লগত আগতো এলায়েন্স হৈছে। আজি 7টা বছৰৰ আগতো বা 6টা বছৰৰ আগতো এতিয়া এলায়েন্স হ'ল। যোৱা টাৰ্মটো আমি এলায়েন্সতে আছোঁ। আমি কেতিয়াও নাভাবোঁ যে এলায়েন্সৰ জৰিয়তে, একদম স্পষ্ট কথা যে এলায়েন্সৰ জৰিয়তে আমাৰ আঞ্চলিকতাবাদী শক্তিটো আমাক কোনোবাই ধ্বংস কৰিব বা কোনোবাই শক্তিশালী আমি নিজে শক্তিশালী যদি নকৰোঁ, তেতিয়াহ'লে বা আমি যদি ঐক্যবদ্ধ নহওঁ, তেতিয়াহ'লে কোনেও আমাক শক্তিশালী কৰি নিদিয়ে। গতিকে এতিয়া মূল কথাটো হৈছে যে আপোনালোকে চব অসমৰ আমি এটা আঞ্চলিকতাবাদী ধাৰাটোক বিশ্বাস কৰা, সমৰ্থন কৰা, ৰাজনৈতিক দল নহয় পেলাই অৰাজনৈতিক সংগঠন হিচাপে আঞ্চলিকতা ধাৰাটোক বিশ্বাস কৰি পেলাই বিভিন্ন ধৰণৰ আন্দোলন গঢ় লৈ তোলা, এইবিলাক সকলো কৰা আৰু ৰাজনৈতিক দল হিচাপে প্ৰতিষ্ঠা লাভ কৰি পেলাই ৰাজনৈতিক দল হিচাপে ৰাইজৰ কাম কৰা মাজত কিন্তু
আপুনি এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে আঞ্চলিকতাবাদ, অসমত যিমান আঞ্চলিকতাবাদী শক্তি আছে যদি এক হ'ব পৰা যায়, চাওক আচলতে কি আঞ্চলিকতাবাদ আৰু ৰাষ্ট্ৰীয়তাবাদ বুলি ক'লে আমি এটাই বুজো যে দুষ্কৃতিৰ বিৰুদ্ধে সংস্কৃতিৰ যুদ্ধ, জ্যোতিপ্ৰসাদ আগৰৱালাৰ ভাষাত দুষ্কৃতিৰ বিৰুদ্ধে সংস্কৃতি। আজি অসমত বিজেপি কওক RSS কওক ধৰ্মীয় মেৰুকৰণৰ জৰিয়তে যি এটা মানে সাম্প্ৰদায়িক সংঘাতৰ সৃষ্টি কৰিব বিচাৰিছে, তাত কিন্তু AGP অংশীদাৰ হৈ পৰিছে। আৰু আপুনি ক'লে আঞ্চলিকতাবাদ এক হোৱা কথা, সেই আদৰ্শটো কিন্তু আঞ্চলিকতাবাদৰ ধ্বজাবাহী হিচাপে অগপই দেখাব নোৱাৰে। কিয় নোৱাৰে? আপুনি এটা কথা চাব, আপোনাক মই 1 মিনিট আপোনাৰ পৰা লৈছো। আপুনি এজন বক্তাই আমাক ক'লে যে কাৰ বিৰোধিতা আমি কৰা নাই বা কাৰ সময়ত আমি সমৰ্থন দিয়া বুলি পেলাই কৈছে। আমি এটা সময়ত আপোনালোকৰ সকলোৰে মনত আছে, গোটেইকেইজনে আমাৰ মেছেজটো ইয়াৰ পৰা যাব লাগিবতো। গতিকে আমাৰ কথাটো হৈছে যে কাৰ বিৰোধিতা কৰি আমি সেই সময়ত আমি উচ্চতম ন্যায়ালয়ত আমাৰ গোচৰ তোলা হৈছে। আপোনালোকে চাব আমাৰ বিশ্বাস কৰা, মই সেইকাৰণে কৈ আছো যে বিশ্বাস কৰা আৰু এটা ৰাজনৈতিক দল হিচাপে প্ৰতিষ্ঠা লাভ কৰি ৰাইজৰ কাম কৰা, এইটোৰ মাজত সাংঘাতিক ধৰণৰ কিন্তু পাৰ্থক্য আছে। ক'ব দিয়ক আপুনি। এতিয়া আমাৰ কথাটো হৈছে যে অকমান ৰ'ব, আমাৰ কথাটো হৈছে যে সেই 85 চনৰ সময়ত যি জনগাঁথনি আছিলে, আজিৰ তাৰিখত কিন্তু অসমত সেই জনগাঁথনি কিন্তু নাই। আপুনি ভালকে চাওক, সেই সময়ত আজি যিটো জনগাঁথনিৰ যিটো ব্যাপক সালনি হ'ল, আপোনালোকৰ চৰকাৰখন 10 বছৰ শাসনত আছিলে। চাওক আপোনালোকৰ আঞ্চলিকতাবাদ কেনেকে ধ্বংস হৈছে। এতিয়া আপুনি মোক কথা জানি লওক, আঞ্চলিকতাবাদ কেনেকে বিপন্ন হৈছে অসমৰ জনতাৰ বুকুৰ পৰা। AGPৰ নেতৃত্বত আঞ্চলিকতাবাদী ধাৰাটো কেতিয়া বিচ্ছিন্ন হৈছে? আপোনালোকে প্ৰথম যেতিয়া AGP অসম আন্দোলনৰ জৰিয়তে যেতিয়া ক্ষমতালৈ আহিছে, আপুনি মোক কথা শুনি লওক, অসম আন্দোলনৰ জৰিয়তে যেতিয়া ক্ষমতালৈ আহিছে, প্ৰথম AGPৰ দায়িত্ব কি হোৱা আছিল, উচিত আছিল যিখন চুক্তি অসম চুক্তি ৰূপায়ণ কৰা। AGPৰ নেতাৰ, AGP মন্ত্ৰী বিধায়কৰ বগা এম্বেচাডৰৰ কোলা ধোঁৱাত অসম চুক্তি ধুঁৱলি কুঁৱলি কৰি পেলালে। অসম চুক্তি ৰূপায়ণ কৰাটো বহুত দূৰত থাকি গ'ল। সমষ্টিৰ আন্তঃগাঁথনি উন্নয়নত গুৰুত্ব নিদিলে AGPয়ে। চাওক তাৰপিছত AGPৰ নেতাসকলৰ মাজত দায়িত্বক লৈ, পদবীক লৈ, মন্ত্ৰিত্বক লৈ খোৱা কামৰা হ'ল। আৰু সুঠাম দেহৰ আঞ্চলিকতাবাদৰ সেই শক্তিটো, সেই দেহাটো এটা ৰোগীয়া দেহালৈ পৰ্যাবেশিত হ'ল। প্ৰথম গ'ল। দ্বিতীয়তে আপোনাৰ মোক ক'বলগীয়া আছে, তাৰমানে আমি এইটো কথা ক'ব বিচাৰিছো, আপোনাৰ কথাখিনি মই একেবাৰে ডিনাই কৰিব বিচৰা নাই, কিন্তু মই এটা কথা ক'ব বিচাৰিছো যে অতীতত কিছু কথা কৰবাত ভুল হৈ গৈছে, কিবা হৈছে, এইটো আমাৰ নিজৰ ঘৰখনতো কোনোবা মানুহে আমি নহয়। আপুনি কথাটো চাব যে আজি আমি সেই একেখিনি কথাকে চৰ্বিত চৰ্বণ কৰি এনেকুৱা এটা অৱস্থা সৃষ্টি কৰি দিলে যে আজি অসম গণ পৰিষদ দলৰ আপুনি চিট আহি পেলাই 12টা পালেহি, হয়নে? কিন্তু মোৰ কথাটো আছিলে যে মই এই কথাটো প্ৰকাশ কৰিব বিচাৰিছো যে আমাৰো দুখ লাগে যে আজি আমি বেয়া দিনতো অসম গণ পৰিষদ দল কৰি আছো। অসম গণ পৰিষদ দলৰ জৰিয়তে আঞ্চলিকতাবাদ শক্তিশালী হোৱাটো আমি বিচাৰিছো। আজি কিন্তু কথাটো হ'ল যে অসম গণ পৰিষদ দলটো ৰাজহুৱা দবা নহয়, যি ইচ্ছা কৰি কোবাই থাকিব। অসম গণ পৰিষদ দলে সুকীয়াকৈ নিৰ্বাচন খেলিছে, অকলশৰীয়াকৈ নিৰ্বাচন খেলিছে। আপোনাৰ মনত আছে, পঞ্চায়ত নিৰ্বাচন আমি অকলশৰীয়াকৈ খেলিছো, আমাৰ MP ইলেকশ্যন আমি অকলশৰীয়াকৈ খেলিছো। সেই সময়ত কিন্তু আজি যিসকলে আঞ্চলিকতাবাদৰ ধ্বজা উৰুৱাম বুলি পেলাই নতুনকৈ কৈছে, বা যিসকলে আজি আঞ্চলিকতাবাদৰ নতুনকৈ দল খুলি পেলাই তেখেতসকলে কাম কাজ কৰিবলৈ আগবাঢ়ি আহিছে, আমি আদৰণি জনাইছো তেখেতসকলৰ প্ৰতিও আমাৰ শ্ৰদ্ধা আছে। কিন্তু সেই সময়তে যদি গোটেই মানুহখিনি একগোট হলহেঁতেন, তেতিয়াহ'লে আজি আমাৰ অৱস্থাটো তেনেকুৱা নহয়। আপুনি চাওক, আঞ্চলিকতাবাদটো শক্তিশালী কৰাৰ কাৰণে অসম গণ পৰিষদ দলৰ যিমান দায়িত্ব আছে, কিন্তু আমাৰ বাহিৰত থকা ব্যক্তিসকলৰো কিন্তু সমান দায়িত্ব আছে। এটা কথা মনত আছে, ব্যক্তিসকলক আপোনালোকে সোমাবলৈ সুবিধা দিয়া নাই। কাৰণ প্ৰদীপ হাজৰিকাই আজি এই বয়সলৈকে, মই আপোনালোকক উদাহৰণ দিছো, প্ৰদীপ হাজৰিকাই আজি এই বয়সলৈকে দায়িত্ব এৰি নিদিয়ে, অতুল বৰাই এৰি নিদিয়ে, কেশৱ মহন্তই নৱ প্ৰজন্ম নতুন চামক অগপলে আহিবলৈ এওঁলোকে কোনো কাৰণত ইমানেই আপোচ কৰিছে। এটা মাত্ৰ উদাহৰণ দিওঁ, ইমানেই আপোচ কৰিছে AGP নেতৃত্বই মঙলদৈ লোকসভা নিৰ্বাচনত বদৰুদ্দিন আজমলৰ পুত্ৰই অসমীয়া জাতিয়ে লুঙি টুপি পিন্ধিব লাগিব বুলি ক'লে। বিৰাট এটা ডাঙৰ কথা ক'লে। বদৰুদ্দিন আজমলৰ পুত্ৰই মঙলদৈ লোকসভা নিৰ্বাচনত প্ৰচাৰ অভিযানত ক'লে অসমীয়া জাতিয়ে লুঙি টুপি পিন্ধিব লাগিব।
জনগোষ্ঠীৰ নিৰ্দিষ্ট পোছাক আছে সেই সময়ত কিন্তু অগপই প্ৰতিবাদ নকৰিলে কংগ্ৰেছৰ কথাটো মই পৃথককৈ ৰাখিছো প্ৰতিবাদ নকৰিলে বৃন্দাবন গোস্বামীয়ে কেলকাতাত গৈ আজমলৰ সহযোগিতা বিচাৰি গ'ল অসমীয়া জাতিক প্ৰতাৰণা কৰিলেনে তাৰ 855 জন অসমীয়া ডেকা ল'ৰাৰ কলিজাৰ কেঁচা তেজেৰে এজিপি শাসনলৈ আহিছিলে আজি সেই বজৰুদ্দিন আজমলৰ শৰণাগত হ'ব লাগিব আৰু মই কৈছো অসম গণ পৰিষদলৈ কেতিয়াও বদৰুদ্দিন আজমলৰ আৰু অসম গণ পৰিষদলৈ কোনো কাৰণত আপুনি দৈনিক জনভূমিৰ সংবাদদাতা দৈনিক জনভূমিৰ সম্পাদক উৎপল বৰুৱাই সেইখিনি বিস্তৃতভাৱে লিখিছে প্ৰমাণ দিব পাৰে বদৰুদ্দিন আজমলৰ শৰণাগত মই আজি তাৰিখত এই মুহূৰ্তত এই ষ্টুডিঅ'ত মই পদত্যাগ কৰিম মই অসম গণ পৰিষদৰ মই আপোনাক কিতাপসহ উলিয়াইছো আৰু যদি অগপৰ ইমানেই সাহস থাকিলে হলে সেই সময়ত দৈনিক জনভূমিৰ সম্পাদক উৎপল বৰুৱাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে হলে কিন্তু আজিলৈকে উৎপল বৰুৱাই কিতাপ আকাৰে উলিয়াই দিলে যে এজিপিয়ে বদৰুদ্দিন আজমলৰ সহযোগিতা বিচাৰি গৈছিলে কেলকাতাত কিয় আজিলৈকে উৎপল বৰুৱাক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে এজিপিৰ নেতৃত্বই আত্মসমালোচনা কৰেনে সেইটো আপুনি কেন্দ্ৰীয় নেতৃত্বক সুধিব পাৰে কেন্দ্ৰীয় নেতৃত্বৰ কথা মই কেন্দ্ৰীয় নেতৃত্ব সম্পৰ্কে মই ক'বলৈ আত্মসমালোচনা যদি এজিপিৰ নেতৃত্বই আত্মসমালোচনা কৰিলে হলে আজিৰ এই পৰিৱেশটো নাহিল হলে সেই মুহূৰ্তত আঞ্চলিকতাবাদৰ কফিনত গজাল মাৰিলে এজিপি নেতৃত্বই কা আন্দোলনৰ সময়ত অতুল বৰাই যিখন নাটকৰ সৃষ্টি কৰিলে তাৰ পিছত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈ দিলে তাক প্ৰতিবাদ কৰাৰ কোনো যুক্তি নাই এতিয়া অগপৰ নেতৃত্বলৈ আঞ্চলিকতাবাদৰ ধ্বজাবাহী অগপৰ নেতৃত্বলৈ প্ৰশ্ন ৰাইজে তুলিব মিত্ৰ দলৰ মুখ্যমন্ত্ৰীজনে যিহেতু কলে কাক বিৰোধিতা কৰাৰ কোনো যুক্তি নাই এতিয়া স্থিতি কি হ'ব আঞ্চলিকতাবাদৰ ধ্বজাবাহী অগপৰ সাম্প্ৰতিক স্থিতি কি হ'ব পাৰিবনে অসমৰ জনতাৰ লগত তাত কিছু কথা স্পষ্ট হোৱা ভাল ৰাজনৈতিক দল হিচাপে ছাৰ বেয়া নাপাব মই অকণমান লৈছো তেখেতসকলক আমি বঞ্চিত কৰিছো সেইটো কিন্তু বেয়া কথা হৈছে মই তথাপি কথাটো ক'বই লাগিব কিন্তু ৰাজনৈতিক দল হিচাপে অৰাজনৈতিক দল বা সংগঠন হিচাপে আজি আমি ৰাজপথত কিছু আন্দোলন আমাৰ চলিছে আন্দোলন তেখেতসকলে যথেষ্ট আন্দোলন ৰাইজে কৰিলে অসমৰ ৰাইজে কিন্তু ৰাজনৈতিক দল এটাত থাকি পেলাই পঞ্জীয়নভুক্ত ৰাজনৈতিক দল এটাই আমি আইনগতভাৱে ব্যৱস্থা লোৱাৰ কাৰণে আগবাঢ়িছো আমাৰ দলৰ কেন্দ্ৰীয় নেতৃত্বই আইনগত ব্যৱস্থা লোৱাৰ কাৰণে আগবাঢ়িছে ছাৰ একেখিনি কথাকে মই আপোনাৰ ওচৰত দাঙি ধৰিব বিচাৰিছো এজিপিয়ে আজি আইনগত ব্যৱস্থাৰে আগবাঢ়িছে আদালতৰ দ্বাৰস্থ হৈছে যে কাৰ বিপৰীতে মিত্ৰ দলত থাকিও কিন্তু যি সময়ত কাৰ বিৰুদ্ধে অসমৰ জনতাই নেতৃত্ববিহীনভাৱে অসমীয়া জাতিৰ ভৱিষ্যতৰ কাৰণে ওলাই আহিছিলে সেই সময়ত কিন্তু অগপই তেওঁলোকৰ পদবীসমূহ এৰি অসমীয়া জাতিৰ সপক্ষত কিন্তু থিয় দিব পৰা নাছিল আৰু এই কাখন বলবতে অসমীয়া জাতিক অদূৰ ভৱিষ্যতে কিমান বিপদাপন্ন কৰিব হয়তো আজি অসমৰ এটা শিশুও বুজি পায় আপুনি এই গোটেই কথাখিনিৰ পৰা কি ক'ব বিচাৰিব এতিয়া কথাটো হ'ল কি এনেকুৱা যে এজিপি অসম গণ পৰিষদ আচলতে আমি আশা কৰিছিলোঁ যে এজিপি আচলতে ধাৰাবাহিক এক সংগ্ৰামৰ নাম হ'ব লাগিছিল কিন্তু সেইটো নহ'ল পাছত ক্ষমতাকেন্দ্ৰিক এটা ৰাজনৈতিক দল হৈ থাকিল আঞ্চলিক ৰাজনৈতিক যিবিলাক চৰিত্ৰ বৈশিষ্ট্য থাকিব লাগে সেইবিলাকো সেই আঞ্চলিক দলটোৰ পৰা বহু পৰিমাণে নাইকিয়া হ'ল যে ডাঙৰ কথাটো হৈছে কি যে আইনগত ব্যৱস্থাৰ কথা কৈছে আইনগত ব্যৱস্থাটো ভাল কথা তেওঁলোকে আইনগতভাৱে ইয়াৰ সমাধান বিচাৰিছে কিন্তু সেই মুহূৰ্তটোত কা সম্পৰ্কে যি আন্দোলন অসমত চলি আছিল সেই মুহূৰ্তটোত অসমত যি পৰিস্থিতিৰ সৃষ্টি হৈছিল সেই সময়ছোৱাত তেওঁলোকৰ হুহুকা পিছলা যিটো নীতি সেইটোৱে কিন্তু তেওঁলোকৰ প্ৰতি জনসাধাৰণৰ যিটো আস্থা সেইটো বহু পৰিমাণে কমাই দিলে এইটো তেখেতলোকে অস্বীকাৰ কৰিলেও মই ক'ম যে তেওঁলোকৰ প্ৰতি থকা আস্থা বহু পৰিমাণে সেই সময়ছোৱাত কমি গ'ল আৰু তাৰ ডাঙৰ কথাটো হৈছে কি যে তেওঁলোকে দায়িত্ব ক্ষমতা দুবাৰকৈ দখল কৰাৰ পাছতো যে এই আঞ্চলিক ৰাজনৈতিক শক্তিটোৱে দুবাৰকৈ ক্ষমতা দখল কৰাৰ পাছতো জাতীয়তাবাদী শিবিৰটোক একত্ৰিত কৰি ৰখাৰ ক্ষেত্ৰত জাতীয়তাবাদী শক্তিটো আচলতে কি জাতি সম্পৰ্কত এটা স্পষ্ট কৰ্মসূচী থাকিব লাগে তেনেকুৱা ধৰণৰ কৰ্মসূচী লৈ তেওঁলোকে ইয়াক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ পৰিকল্পনা গ্ৰহণ নকৰিলে তেওঁলোকে প্ৰথমবাৰ শাসনলৈ অহাৰ পাছত দ্বিতীয়বাৰ শাসনলৈ আহিবৰ কাৰণে তেওঁলোকে ৰাজনৈতিক অংকত ব্যস্ত হৈ পৰিল কিন্তু সেই সময়ছোৱাত তেওঁলোকৰ দায়িত্ব আছিলে যে গোটেই জাতিটোক জাতি হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত ভাষা সাহিত্য সংস্কৃতি
বিশেষকৈ স্বাৱলম্বী জাতি হিচাপে ইয়াক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেখেতলোকৰ এটা বৃহৎ এজেণ্ডা এখন থাকিব লাগিছিল। সেই এজেণ্ডাখন তেওঁলোকে কিন্তু প্ৰস্তুত কৰি তাক প্ৰয়োগ কৰা আমি দেখিবলৈ নাপালোঁ, যাৰ কাৰণে আচলতে তেওঁলোকৰ প্ৰতি জনসাধাৰণৰ যিটো আস্থা সেইটো কমি আহিছে। এতিয়া ক্ৰমে ক্ৰমে তেওঁলোকৰ আসনৰ সংখ্যা কমি আহিছে। মই আমাৰ বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ যাদৱ গগৈ ডাঙৰীয়া ওচৰত যাব বিচাৰিছোঁ। মই আপোনাক এটা উদাহৰণ সহ দাঙি ধৰিব বিচাৰিছোঁ যে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত বিশ্বৰ প্ৰায়বোৰ পুঁজিপতি দেশে আমেৰিকাৰ শৰণাগত হৈছিল, আমেৰিকাৰ নেতৃত্ব মানি লৈছিল। কিন্তু সেই সময়ত এখন দেশে আমেৰিকাৰ নেতৃত্ব মানি ল'বলৈ অস্বীকাৰ কৰিছিল, ফ্ৰান্সে। ফ্ৰান্সৰ ডি গলয় তেখেতে যি নেতৃত্ব প্ৰদান কৰিছিল সেইটো কিন্তু আমাৰ প্ৰতিটো আঞ্চলিকতাবাদী শক্তিৰ বাবে আৰ্হি হোৱা উচিত, আদৰ্শ হোৱা উচিত। মই আপোনাক পোনপটীয়াভাৱে সুধিব বিচাৰিছোঁ যে অসমত আঞ্চলিকতাবাদৰ নেতৃত্ব দিব পৰাকৈ আজিও অগপৰ নেতাসকল শক্তিশালী বুলি আপুনি গণ্য কৰেনে? মই পুনৰবাৰ সুধিছোঁ আপোনাক। নহয় চাওক, মই এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে আঞ্চলিকতাবাদৰ যিটো অসম গণ পৰিষদ দলৰ আপুনি গম পাইছে, মুখ্যমন্ত্ৰী তেতিয়া প্ৰফুল্ল কুমাৰ মহন্ত আছিলে, তেতিয়া কি হৈ গ'ল আপোনালোকে দেখিছে। আৰু এতিয়া যিজন আপোনাৰ সভাপতি আছে, কাৰ্যকৰী সভাপতি আছে, তেওঁলোকেতো এতিয়া কাৰ আন্দোলনৰ সময়ত তেওঁলোকে যিটো নাটক কৰিলে, নাটকখন দেখিলে আপোনালোকে। নাটক কৰাৰ পিছত যি ফণীভূষণ চৌধুৰী ডাঙৰীয়া যেতিয়া খাদ্য বিভাগৰ মন্ত্ৰী আছিলে, তেওঁ সেই সময়ত নাটক কৰাৰ পিছত তেওঁ কান্দিছিলে যে তেওঁ বিভাগটোৰ পৰা আঁতৰি দিয়াৰ কাৰণে। সেই নাটক কৰাৰ পিছত তেওঁলোকে আকৌ এটা গোচৰ দিলে, গোচৰ দি সেইটো নাটক হৈছে। আৰু আপোনালোকে দেখিছে যে চব গোচৰটো এইটো কাৰণে নাটক, আকৌ তেওঁলোকে দললৈ আহিলে, আকৌ বিজেপি দললৈ আহিলে। যিটো বিষয়লৈ তেওঁলোকে আঁতৰি গৈছিলে, কাৰ বিষয়লৈ, তেওঁলোকে আকৌ পুনৰ এইটো দললৈকে গুচি আহিলে। সেইটোতো নাটক বুলি আমি ধৰিব লাগিব। আজি আপোনালোকে চক, আজি নদী বান্ধৰ কথাতে হওক বা আজি আপোনালোকে এতিয়া যিটো ঘটনা ঘটি গ'ল, বৰাক ভেলীত যিটো ঘটনা ঘটি গ'ল, অসমীয়া ভাষা মানে কোনোবা বাঙালী সম্পাদে মহাই দিছে, অসমীয়া ভাষা মহাই দিছে। আপোনালোকে কিয় নীৰৱ হৈ থাকিলে অসম গণ পৰিষদে? আৰু অসম গণ পৰিষদে সেইটো ক্ষেত্ৰত মাত পাতিব লাগিছিলে। আজি অতুল বৰা ডাঙৰীয়াই বা এইটো কেশৱ মহন্ত ডাঙৰীয়াই আজি এই কথাখিনি কিয় স্পষ্টভাৱে ক'ব নোৱাৰিলে যে এই যে অসমত অসমীয়া ভাষাৰ ওপৰত কোনোবা যদি হাত দিয়ে আমি কিন্তু তেতিয়া সহ্য নকৰোঁ? এই বিষয়বোৰ কিয় মাত নামাতে? যদি আঞ্চলিকৰ বাটত যদি জীয়াই ৰাখিব বিচাৰিছে, এইবিলাক কি কথা নহয় নি? আজি তেওঁলোকে কিমান য'ত আজি 855 জন শ্বহীদ হ'ল, তাৰ যিখন আঘাত হ'ল, সেইসকলে আজি কি পালে? আজি নদী বান্ধৰ ক্ষেত্ৰত তেওঁলোকে কিয় নীৰৱ ভূমিকা গ্ৰহণ কৰি আছে? আজি এই ক্ষেত্ৰত তেওঁলোকে গুৰুত্ব দিব লাগিছিলে। আজি অসম গণ পৰিষদৰ যিটো স্থিতি, সেইটো আজি দুৰ্বল হৈ গৈছে। সেইকাৰণে আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চই ক'ব বিচাৰিছোঁ যে তেওঁলোকে প্ৰকৃত আঞ্চলিকবাদ কৰিছে নে ৰাষ্ট্ৰীয়বাদ কৰিছে, আমি এইটো স্পষ্ট হ'ব বিচাৰিছোঁ। মই একেটা প্ৰশ্নকে আপোনাৰ ওচৰলৈ লৈ আহিছোঁ। কি ক'ব? এক ধুঁৱলি কুঁৱলী বাতাবৰণৰ সৃষ্টি হৈছে। সঁচাকৈ আঞ্চলিকতাবাদ কৰিছে নে ৰাষ্ট্ৰীয়তাবাদ কৰিছে? প্ৰথম কথা হ'ল যে আঞ্চলিকতাবাদৰ যিটো ধাৰণা, এই ধাৰণাটো অগপৰ নেতৃত্বৰ কিমান স্পষ্ট এইটো সন্দেহ আছে। আপুনি চাব, মহাৰাষ্ট্ৰলৈ চাওক, শিৱসেনাৰ নিচিনা এটা দলে বিজেপিৰ সংগ ত্যাগ কৰিছে আৰু তাত তেওঁলোকে নিজে দলৰ এতিয়া যিখন চৰকাৰ আছে তাত নেতৃত্ব লৈ আছে। আপুনি অলপ আগতে মই কিবা প্ৰসংগত মই কৈছিলো যে আচলতে ডাঙৰ মাছে সৰু মাছ খাই জীয়াই থাকে, আৰু এইটো ৰাষ্ট্ৰীয় দলবিলাকৰ এজেণ্ডা আছে। যদি আঞ্চলিক শক্তিবিলাক জীয়াই থাকে, অলপ আগতে আমাৰ জীৱন কৃষ্ণ গোস্বামী ডাঙৰীয়াই যিটো কথা ক'লে যে ৰাষ্ট্ৰীয় দলবিলাক ক'ৰ, মূলতঃ উত্তৰ ভাৰত কেন্দ্ৰিক, বিজেপি কংগ্ৰেছ উত্তৰ ভাৰত কেন্দ্ৰিক। তেওঁলোকৰ পিছত কোন আছে? বৃহৎ পুঁজিপতিসকল আছে। অসমত শেহতীয়াকৈ কি আছে? অসমত অইল ফিল্ডবিলাক কাক দি দিয়া হ'ল? গোপীনাথ বৰদলৈ বিমান বন্দৰ কাক দি দিয়া হ'ল? কাগজ কল দুটাৰ অৱস্থা কি হ'ল? এইবিলাক কাক দি দিয়া হৈছে? কাক দিব? প্ৰথম কথা হ'ল যে এই বৃহৎ ৰাষ্ট্ৰীয় দলকেইটা হৈছে মুষ্টিমেয় কেইটামান মানে পুঁজিপতি, কেইজনমান পুঁজিপতিৰ আচলতে একোটা একোটা কোম্পানী হৈ গৈছে। প্ৰথম কথা। এতিয়া কথা হ'ল যে সেয়েহে এনে সাংঘাতিক ধৰণৰ ৰাজনৈতিক মানে শক্তি যে এই বৃহৎ ৰাষ্ট্ৰীয় দলবিলাক, যিবিলাকে অসমত গণ পৰিষদ কেতিয়াও টিকি থাকিব নোৱাৰে। গণ পৰিষদ এদিন দৰবত দিবলৈ বিচাৰি নাপাব আপুনি। যদি গণ পৰিষদ নামৰ বুলি অকণমান বস্তু লাগে, এইটো দিলেই ঠিক হৈ যাব, ইউ উইল নট গেট নাথিং। মই আপোনাক স্পষ্টভাৱে আজি কৈ দিলোঁ। কথা হ'ল যে আপুনি চাওক, দক্ষিণ ভাৰতলৈ চাওক, তামিলনাডুত
বিজেপিক ধৰাব পৰা নাই, কেৰালাত পৰা নাই, কৰ্ণাটকত যদিও পাৰিছে তাত 50-50 বুলি ক'ব পাৰে আপুনি। মহাৰাষ্ট্ৰত মই ক'লোৱেই অলপ আগতে, আপুনি আপোনাৰ উত্তৰ পূবলৈ চাওক, উত্তৰ পূব অসমৰ বাদ দি বাকীখনত তেওঁলোকৰ কোনো তেনেকুৱা ষ্টেণ্ড নাই, স্থিতি নাই আপোনাৰ। কাইলৈ 2024 যদি আপোনাৰ কেন্দ্ৰীয় চৰকাৰ সলনি হৈ যায়, ইয়াত ফটাফট আপোনাৰ চেঞ্জ হৈ গুচি যাব। অসম গণ পৰিষদ ক'ত থাকিব তেতিয়া? আপুনি যদি জনগণৰ মাজত নাই, আপুনি জনগণৰ আপোনাৰ আশা আকাংক্ষা জনগণক দিয়া আপুনি প্ৰতিশ্ৰুতি পালন কৰিব পৰা নাই, আপুনি ক'ত থাকিব? গুৰুত্বপূৰ্ণ কেইটামান কথা কৈছে। আচলতে এটা দল বা এটা আঞ্চলিকতাবাদী ধাৰা আগবঢ়াই নিবলৈ নিৰ্দিষ্ট লক্ষ্য, উদ্দেশ্য, নীতি, আদৰ্শ, তত্ত্ব লাগিব, আৰু যিসকলক লৈ জনসাধাৰণে ভেটি হৈ দিব। নিৰ্দিষ্ট লক্ষ্য, উদ্দেশ্য, নীতি, আদৰ্শ, তত্ত্ব লাগিব, যাক লৈ জনসাধাৰণে ভেটি হৈ দিব। গতিকে আঞ্চলিকতাবাদ তেতিয়া শক্তিশালী ৰূপ ল'ব যেতিয়া এটা সঠিক অৰ্থনৈতিক কৰ্ম আঁচনি থাকিব। আৰু সেই নীতি স্পষ্ট কথা, নীতি ৰাজনৈতিক নীতি কি হ'ব? নীতি ডেফিনেটলি মতাদৰ্শৰ ভিত্তিক হ'ব। আঞ্চলিকতাবাদ যদিও আপোনাৰ কিবা সাংঘাতিক মতাদৰ্শ নহয় বুলি কৈছে, কিন্তু আঞ্চলিক ভাৰতবৰ্ষৰ বৃহৎ জাতি ৰাষ্ট্ৰ, এই জাতি ৰাষ্ট্ৰত আঞ্চলিকতাবাদ প্ৰাসংগিকতা থাকিব, কাৰণ ইয়াৰ সমস্যা বেলেগ বেলেগ আছে। আজি বিহাৰৰ সমস্যাটো লৈ অসমৰ সমস্যা বহুত ডিফাৰেঞ্চ আছে। আৰু CA এখন ক'লৈ আনিলে, CA এখন যে আনিলে অসমত যদি কোনোবাই কয় CA ক্ষতি নকৰে, হিমন্ত বিশ্ব শৰ্মাই দুদিনমান আগত কৰিলে যে CA আমি মানি লৈছো, CA এনেকুৱা হিন্দু ৰাষ্ট্ৰ, ডেফিনেটলি তেনেহ'লে বেংগলী, বিহাৰী, অসমীয়া এই আইডেণ্টিটি বিলাক শুদ্ধ নে অশুদ্ধ? ইফ উই আৰ হিন্দু, আপুনি যদি তেনেহ'লে বঙালী নহয়, মই অসমীয়া নহয়, আপুনি বিহাৰী নহয়, মোক কওকচোন, what will be the identity of us? অতি গুৰুত্বপূৰ্ণ তেখেতে বিষয় এটা দাঙি ধৰিলে। কি ক'ব আপুনি এই সম্পৰ্কত, কি ক'ব? আমাৰ কথাটো মই একেবাৰে স্পষ্টকৈ প্ৰথম পাই কৈ আহিছো যে আঞ্চলিকতাবাদ শক্তিশালী হোৱাটো মই বিচাৰো। এতিয়া কিন্তু কথাটো হৈছে যে কেৱল বাহিৰৰ পৰা আন্দোলন কৰি থাকিলে আঞ্চলিকতাবাদ কেতিয়াও শক্তিশালী কৰিব নোৱাৰে, আৰু আমি বহুধাবিভক্ত হৈ পেলাই কেতিয়াও আঞ্চলিক দল আমি কেতিয়াও শক্তিশালী কৰিব নোৱাৰো। প্ৰগতিশীল হ'ল সেই সময়ত অগপৰ প্ৰধান প্ৰতিদ্বন্দ্বী হ'ব লাগিছিলে কংগ্ৰেছ, যেতিয়া ভাগ হৈ গ'ল, আৰু অগপ প্ৰগতিশীল আৰু অগপৰ মাজত এটা মিল আহিব লাগিছিলে বৃহৎ শক্তি কংগ্ৰেছক প্ৰত্যাহ্বান জনাবৰ কাৰণে, যি হয়তো নব্য আঞ্চলিকতাবাদীসকলকো বা অন্যান্য ক্ষুদ্ৰ জাতিসত্তাসমূহকো এটা সাহস যোগাব পাৰিলে হ'লে। সেই কিন্তু আদৰ্শ বা আৰ্হি সেই সময়ত অগপই প্ৰতিষ্ঠা কৰিব নোৱাৰিলে। অসমৰ জনগাঁথনি আজিৰ যিটো বাস্তৱ চিত্ৰ, আপুনি পূৰ্বৰ যিখিনি কথা ইতিমধ্যে আমাৰ পৰা সময় উকলি গ'ল, বহু সময় আমাৰ পৰা উকলি গ'ল, বহু নদী আদি বহুত পানী গুচি গ'ল। কিন্তু কথাটো হ'ল আজিৰ তাৰিখত কথাটো আপোনালোকে আপোনাৰ এই ষ্টুডিঅ'ৰ পৰা এটা মেছেজ যোৱা ভাল। আজিৰ তাৰিখত যদি বুদ্ধিজীৱীসকলৰ পৰামৰ্শ, সকলোৰে মিলা-জুলা মাজত আমাৰ ভাই ককাইসকল সকলোৱে মিলি পেলাই যদি জাতীয় আঞ্চলিকতাবাদটোক যদি প্ৰকৃত অৰ্থত শক্তিশালী, কিন্তু বাহিৰৰ পৰা নহয় দেই, মই আপোনাক ক'লো, কিন্তু ৰাজপথত আন্দোলন কৰি পেলাই ৰাজনৈতিক দল হিচাপে ৰাইজৰ মাজলৈ ক্ষমতা আজৰি নিয়া এইটো কিন্তু সম্ভৱ নহয়। দুটা কিন্তু সম্পূৰ্ণ বেলেগ কথা। যিটো ৰাজনীতি কৰি আছে এইটো আঞ্চলিক ৰাজনীতি নহয়, এইটো হৈছে গাদী ৰক্ষাৰ ৰাজনীতি। আৰু কোনো জাতীয়তাবাদী অসমীয়াই নিজৰ জাতিটোক থৈ ৰাজনীতি কৰাটো কোনো জাতীয়তাবাদী অসমীয়াই নহয়। সেই এটা বিষয় আপোনাৰ ভাল দিশখিনি, আজি যিখিনি ভাল দিশ এইখিনি আমি নিশ্চিতভাৱে আমি গ্ৰহণ কৰিম, বা আমাৰ দলৰ নেতৃত্বই ভাল দিশখিনি গ্ৰহণ কৰিব। কিন্তু হক বুলিয়ে যিকোনো সমালোচনাৰ জৰিয়তে AJP ৰাজহুৱা দবাৰ দৰে যিকোনো সময়ত সমাজ বজায় ৰাইজৰ মাজলৈ এটা বেয়া মেছেজ এৰি দিয়া। আপুনি মোক এটা ভাল মেছেজ দিয়ক, 1985 চনৰ পৰা এতিয়ালৈকে এটা আঞ্চলিকতাবাদী ধাৰা হিচাপে অগপই অসমৰ জাতীয় পুঁজি গঠন কৰাৰ ক্ষেত্ৰত কি কি ভূমিকা ল'লে? বহু ভূমিকাই ল'লে, বহু ভূমিকা ল'লে। আপোনাৰ আমি মিত্ৰ, মই আপোনাক পূৰ্বতেও কৈছো যে আমি মিত্ৰতাত আছো, পূৰ্বতেও ভাৰতীয় জনতা পাৰ্টীৰ লগত আমাৰ মিত্ৰতা হৈছে। আজিৰ তাৰিখত যে অসমৰ বিভিন্ন নামঘৰলৈ আমাৰ নামঘৰ হ'ল আমাৰ এখন সৰু সৰু আদালত, নামঘৰলৈ যে আমাৰ নামঘৰ এটা আমাৰ অসমীয়া জাতিৰ এটা ভেটি, এই নামঘৰবিলাক কোনোদিনে কোনো ৰাজনৈতিক দলে এতিয়ালৈকে নামঘৰ বিলাক শক্তিশালী কৰাৰ কাৰণে, নামঘৰৰ অৰ্থনৈতিক ভেটি শক্তিশালী কৰাৰ কাৰণে, নামঘৰৰ মানে গোটেই ভেটিটো শক্তিশালী কৰাৰ কাৰণে কোনেও কাম কৰা নাছিল। আজি ভাৰতীয় জনতা পাৰ্টীৰ লগত মিত্ৰতা সঁচা, কিন্তু আমি আজি
শাসনত থকাৰ কাৰণে আজি অসমৰ নামঘৰবিলাকলৈ সেইটো এটা সাংস্কৃতিক মই সুধিছো অসমীয়া জাতি কেতিয়া এজন ব্যক্তি যেতিয়া নামঘৰ কি আমাৰ সমাজৰ অংগ নহয় নেকি? সেইটো সাংস্কৃতিক মই সুধিছো অৰ্থনৈতিক দিশটো নামঘৰত টকা দি পেলাই কি ভুল কৰিলে নেকি? ভাল কৰিছে আপুনি এটা কথা চাব আজি আপোনাৰ হাইৱে বিলাক আজি আপুনি যিটো আপুনি 4 লেন আপুনি পাইছে তালৈকে 4 লেন আপুনি পাইছে অটল বিহাৰী বাজপেয়ীৰ দিনত ইয়াৰ কাম তালৈকে আগবাঢ়ি গুচি গৈছে ইয়াৰ যোগেদি অসমৰ অৰ্থনীতিটো এজন স্বাৱলম্বী যুৱকেহে উন্নত হিৰে সমাজৰ বুকুত জীয়াই থকাৰ অধিকাৰ আছে এটা স্বাৱলম্বী জাতিয়েহে উন্নত হিৰে বিশ্বৰ বুকুত জীয়াই থকাৰ অধিকাৰ আছে জাতিটোক স্বাৱলম্বী কৰি তুলিবৰ কাৰণে অগপয় যোৱা দিনবোৰত কেনেধৰণৰ অৰ্থনৈতিক কৰ্ম আঁচনি ললে মই আপোনাক এটাই প্ৰশ্ন কৰিছো যে জাতীয় পুঁজি গঠন কৰাৰ ক্ষেত্ৰত 1985ৰ পৰা বৰ্তমানলৈকে অগপৰ ভূমিকা কি জাতীয়ভাৱে অসম গণ পৰিষদ দল যেতিয়া শাসনত আছিলে নিশ্চিতভাৱে জাতীয় পুঁজি গঠন কৰাৰ ক্ষেত্ৰত বা আমাৰ দলৰ নহয় আমাৰ যিসকল আমাৰ নিবনুৱা যুৱক যুৱতী আছে তেখেতসকলক যথেষ্ট চেল্ফ হেল্প গোটৰ যোগেদি যথেষ্ট কাম তেখেতসকলক কৰিবলৈ দিয়া হৈছিলে বহু ব্যক্তিয়ে সেই সময়ত বহু যুৱক যুৱতীয়ে আত্মসংস্থাপন পাইছিলে আৰু চাকৰিও পাইছিলে বহু ব্যক্তিয়ে মই জীৱন কৃষ্ণ গোস্বামী ছাৰ ওচৰলৈ আহিছো ছাৰ আপুনি শুনা পাইছে কিন্তু এটা কথা মই আপোনাক কম অসম গণ পৰিষদ দলে কিন্তু সুস্থিৰভাৱে শাসন চলাব পৰা নাছিলে কাৰণ অসমৰ সমস্যা যথেষ্ট বহুল সমস্যাৰ মাজত অসম গণ পৰিষদ দলে যিটো কাম আজি কিন্তু যিবিলাক দলে শাসন কৰি আছে আজি আমি অসম গণ পৰিষদ দলো আজি লগত আছো কিন্তু আজি যি সুস্থিৰভাৱে শাসন চলি আছে সেই সময়ত কিন্তু অসম গণ পৰিষদ দলে সুস্থিৰভাৱে শাসন চলাব পৰা নাছিলে মোৰ যদি কিবা ভুল আছে বা অসম গণ পৰিষদ দলৰ যদি ভুল আছে চাগে কাৰণে চাগে আজি 12টা চিটলৈ গুচি গৈছে সেই কথাটোতো একেবাৰে ক'ব পাৰি বাৰম্বাৰ সেই কথাটোকে অপাৰেচন কৰি পেলাই অসম গণ পৰিষদ দল বেয়া কি কাৰণে ক'ব লাগিব নব্য আঞ্চলিকতাবাদৰ বঠা ধৰাসকলে অগপৰ ভুলৰ পৰা শিক্ষা ল'ব লাগিব আমি যদি ভুল শুদ্ধ এই দুইটা দিশ আলোচনা নকৰো আঞ্চলিকতাবাদৰ ভেটিতে অসমৰ ভৱিষ্যতৰ সপোন লুকাই আছে কৈছে বিধানসভা নিৰ্বাচনৰ আগতে দুটা দল আমাৰ গঠন হ'ল আমি আশা কৰিছিলো যে সেই দলৰ নেতৃত্বত আমি চাগে কিছু হলেও আমাৰ মনত এটা ক্ষীণ হলেও বহুত আশা আছিলে যে এই দলৰ নেতৃত্বত আমি কিজানি আঞ্চলিকতাবাদটো শক্তিশালী আমি কৰিব পাৰিম আমাৰ যাদৱ গগৈ ডাঙৰীয়াও কৈছে আঞ্চলিকতাবাদ শক্তিশালী তেখেতসকলেও বিচাৰে কিন্তু কথাটো হৈছে যে পিছত কি হ'লগে কম নে সেইটো নকওঁ মই আপোনাৰ ওচৰলৈ আহিছো আঞ্চলিকতাবাদ তেতিয়াহে শক্তিশালী হ'ব যেতিয়া আৰ্থ সাংস্কৃতিক দিশত সুনিৰ্দিষ্ট নীতিৰে আগবাঢ়ি যাব পাৰিব এতিয়া আপুনি দেখা পাইছেনে অগপৰ যি আঞ্চলিকতাবাদী ধাৰা ইয়াত কিবা সুনিৰ্দিষ্ট আৰ্থ সাংস্কৃতিক নীতি আছে বুলি আপুনি ভাবেনে নাইতো এইটো কোনো স্পষ্ট কথা যে নাই আৰু দ্বিতীয় কথাটো হ'ল যে জাতীয় পুঁজি কি সেইটো আমি স্পষ্ট হ'ব লাগিব এতিয়া আমাৰ কলিতা দাই ক'লে জাতীয় পুঁজিৰ কথা কওঁতেনে তেখেতে নামঘৰলৈ দিয়া বৰঙণিৰ কথা ক'লে এইটো জাতীয় পুঁজিৰ কথা আমাৰ যে নিবনুৱা ল'ৰাসকলে কাম কৰিছে কাগজ কল দুটা ৰিভাইভ নহয় কাগজ কল দুটা যদি আমাৰ হাতত নাথাকে বিমান বন্দৰটো যদি আমাৰ হাতত নাথাকে তেনেহলে জাতীয় পুঁজি ক'ত গঠন পাৱাৰ পলিটিক্সটোত কেৱল অসম গণ পৰিষদৰ আপোনালোকে দোষাৰোপ কৰিলে নহ'ব কেতিয়াও একো নহয় এইটো পৰিস্থিতি এনেকুৱা গৈ আছে যে ক্ৰমান্বয়ে আপোনাৰ অসম গণ পৰিষদ দল বুলি কওঁতেনে আমি এটা অসমত বিশেষকৈ আঞ্চলিক ৰাজনীতিৰ কথা কৈ আছো আঞ্চলিক ৰাজনীতিৰ কথা কোৱাৰ লগে অসম গণ পৰিষদ আহে আৰু অসমীয়া জাতিৰ কথা আহে আমি অসম গণ পৰিষদৰ দলৰ প্ৰতি আমাৰ সেইটো কাৰণে চেণ্টিমেণ্ট আছিল যে অসমীয়া জাতিৰ ৰক্ষাৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু কথা হ'ল যে সেই দলটোৱে আপুনি বিগত আপুনি জন্মৰ পৰা আজি 4টা দশকে হ'ব হৈ গ'ল আপুনি চাওক অৱস্থা চাওক তেওঁলোকক যেতিয়া আপুনি ক'লে জাতীয় পুঁজি মই কৈছো জাতীয় পুঁজিৰ বিষয়ে আমাৰ কলিতাক সুধিব নালাগে তেখেতলোকক সুধিলেও স্পষ্ট জ্ঞান হোৱা আছে যাদৱ গগৈ ডাঙৰীয়া আপুনি লাইনত আছে মই আপোনাৰ পৰা জানিব বিচাৰিম অসমৰ 80% মানুহে কৃষিজীৱী কৃষিৰ সবলীকৰণৰ জৰিয়তে আৰু কৃষিৰ জৰিয়তে উৎপাদিত উৎপাদনখিনি লৈ পেলাই আমি যদি উদ্যোগ প্ৰতিষ্ঠা কৰিব নোৱাৰো ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰিব নোৱাৰো আৰু সেই উদ্যোগত উৎপাদিত উপাদানখিনিক লৈ পেলাই যদি আমি এক
বহল বজাৰ ব্যৱস্থা প্ৰৱৰ্তন আমি কৰিব নোৱাৰো, অসমৰ অৰ্থনীতি শক্তিশালী হ'ব বুলি আপুনি ভাবেনে? যিখিনি অসমৰ ৰাইজে আঞ্চলিকতাবাদী ধাৰা হিচাপে অগপৰ পৰা আশা কৰিছিলে কিন্তু আজি নাপালে, এতিয়া আমি কেনেকে ক'ম যে অসমত AGPৰ নেতৃত্বত এক জাতীয় পুঁজি গঠন হ'ব? কি ক'ব আপুনি? হয়, মই কলিতা ডাঙৰীয়াক মই কথা এটা ক'ব বিচাৰিছোঁ। যিহেতু এই বিষয়টো কলিতা ডাঙৰীয়া চাগে ক'ব নোৱাৰিব, যে এইটো কাৰণে ক'ব নোৱাৰিব যে আজি উদ্যোগপতি কথা বা উদ্যোগৰ কথা ক'লে আমি এটাই কথা জানিব লাগিব, যিবিলাক আমাৰ আজি উদ্যোগ আছিলে, আজি আপোনাৰ এইটো গোলাঘাটত আছিলে আপোনাৰ চেনিকলৰ উদ্যোগ, সেইবিলাক বন্ধ হৈ গ'ল এতিয়া। তাৰপিছত আপুনি যদি বিচাৰে, আপুনি ক'ব বিচাৰিছোঁ আমি যিটো অইল ছেক্টৰ, এতিয়া ONGCয়ে হওক বা যিবিলাক আমাৰ খাতবিলাক এতিয়া ব্যক্তিগত খণ্ডত গুচি গৈছে। এই ক্ষেত্ৰত কিন্তু অসম গণ পৰিষদৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে অসমীয়া ৰাইজে আন্দোলন কৰিছিলে এই উদ্যোগবিলাকৰ ক্ষেত্ৰত। কিন্তু এই উদ্যোগবিলাকত যেতিয়া বিজেপি চৰকাৰে যেতিয়া এতিয়া বহিৰাগত কোম্পানীবিলাকক গতাই দিব বিচাৰিলে, তেতিয়া অসম গণ পৰিষদে এই ক্ষেত্ৰত নিমাত হৈ আছিলে। তেওঁলোকে কেলে নিমাত, মই সেইটো নিশ্চয় সকলোৱে জানে, যে আজি উদ্যোগবিলাক যদি বহিৰাগত বিকিব বিচাৰিছে তেতিয়াও নিমাত। আজি অসম গণ পৰিষদ যিহেতু মিত্ৰজোঁটৰ লগত আছে, বিজেপিৰ মিত্ৰজোঁটৰ লগত থকাৰ পিছতো তেওঁলোকে আজি ক'ব পাৰিলেহেঁতেন যে আমাৰ উদ্যোগবিলাক কি হৈছে। আজি কাগজ কল বন্ধ হৈ গৈছে, আজি জাগিৰত কাগজ কল, শিলচৰ কাগজ কল বন্ধ হৈ গৈছে। আৰু উদ্যোগবিলাক যদি জীয়াই থাকে তেতিয়াহে নিবনুৱাই সংস্থাপন পাব, অসমীয়া যুৱকে সংস্থাপন পাব। আজি তেওঁলোকৰ অসম গণ পৰিষদ দিনত যিবিলাক আজি নিযুক্তি দিলে, দৰমহা পোৱা নাছিলে। আমি হাজাৰবাৰ আন্দোলন কৰিলোঁ, আজি শিক্ষকে দৰমহা পোৱা নাছিলে, বেতন বঞ্চিত শিক্ষকবিলাকে দৰমহা পোৱা নাছিলে। তাৰপিছত এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এতিয়া নতুন কিবা এটা কৰি তেওঁলোকৰ দৰমহা ব্যৱস্থা কৰিছে। আমি সম্পূৰ্ণ আন্দোলন কৰিছিলোঁ তেওঁলোকৰ দিনত দিয়া চাকৰিবিলাক অসম গণ পৰিষদ দিয়া যায়। আজি যদি অসমত উদ্যোগেই নহয় তেনেহ'লে অসমখন চলিব কেনেকৈ? যদি উদ্যোগ যিবিলাক থাকে, অইল ছেক্টৰ যিবিলাক থাকে, যদি ব্যক্তিগত খণ্ডত তেওঁলোকে ঠেলি দিব বিচাৰে বা বিক্ৰী কৰি দিব বিচাৰে, সেই সময়ত অসম গণ পৰিষদ তেওঁলোকৰ সৰব ভূমিকা গ্ৰহণ কৰিব পাৰিব লাগিছিলে। যিহেতু আমি আন্দোলন কৰোঁ, ৰাজপথত আন্দোলন কৰিছোঁ, আমি অইল ছেক্টৰত মুখত আন্দোলন কৰিছোঁ, কিন্তু তেওঁলোকে যদি মিত্ৰজোঁটৰ লগত থকাৰ পিছত এই আন্দোলন কিয় কৰিব নোৱাৰে? এইবিলাক কিন্তু নাটক ৰাইজে বুজি পাইছে। আৰু আমি আশা কৰিছোঁ অনাগত দিনত যদি আমি বিচাৰিছোঁ যে যদি কেনেবাকৈ বিজেপি চৰকাৰে বা বিজেপি শাসনে যদি অসম গণ পৰিষদক এৰি দিয়ে, তেতিয়া তেওঁলোকে কি ভূমিকা গ্ৰহণ কৰিব? সেইটো এটা কেন্দ্ৰীয় নেতৃত্বৰ এটা বিষয়। কেন্দ্ৰীয়ভাৱে আমাৰ সিদ্ধান্ত হ'ব। আমাৰ দলৰ সাধাৰণ পৰিষদ আছে, কেন্দ্ৰীয় নেতৃত্ব আছে, কেন্দ্ৰীয়ভাৱে আমাৰ এইটো কথাবিলাক আমাৰ চিন্তা চৰ্চা নিশ্চিতভাৱে হ'ব। মই আপোনাৰ পৰা জানিব বিচাৰিম, অগপৰ যি আঞ্চলিকতাবাদ, এতিয়া আপুনি ক'ব পাৰিবনে ইমানখিনি হৈ যোৱাৰ পিছতো যে নীতি সৰ্বস্ব আঞ্চলিকতাবাদ বৰ্তি আছে? আচলতে অসমৰ ৰাইজে আজি প্ৰত্যক্ষ কৰিছে অগপত এতিয়া নীতি সৰ্বস্ব আঞ্চলিকতাবাদ নাই, নেতা সৰ্বস্ব আঞ্চলিকতাবাদ আছে, যাৰ বাবে আজি দলটো বিপদগামী হ'ল। যাৰ শ্মশানত আজি নব্য আঞ্চলিকতাবাদে পোখা মেলিছে। আত্মসমালোচনা কৰাৰ প্ৰয়োজন আছে। অগপৰ দৰে দলটা কিন্তু এনেদৰে গণবিচ্ছিন্ন হোৱাটো আমি অন্তৰৰ পৰা নিবিচাৰো। আজি বিতৰ্ক কৰিছো, এয়া কাজিয়া নহয়। অসম গণ পৰিষদ দল এটা পঞ্জীয়নভুক্ত ৰাজনৈতিক দল। আমাৰ এখন সংবিধান আছে, সংবিধান অনুসৰি আমাৰ দল পৰিচালনা হয়। আমাৰ বিভিন্ন এতিয়া বিধানসভা সমষ্টিত আমাৰ নিজৰ যি সাংবিধানিক প্ৰক্ৰিয়া আছে, প্ৰক্ৰিয়াৰ মাজেদি আমাৰ কাম কাজ চলি আছে। হয়তো আমাৰ অনাগত সময়ত যদি আঞ্চলিকতাবাদ গোটেই ব্যক্তিসকল, পুৰুষা ব্যক্তিসকল যদি মিলি পেলাই কৰিব বিচাৰে, মোৰ এটা কথা মনত আছে, আপোনাক মই মাজতে এটা কথা কওঁ। প্ৰফুল্ল মহন্ত ডাঙৰীয়া সন্মানীয় আমাৰ দলৰ সভাপতি আছিলে, সভাপতিৰ নেতৃত্বত দ্বিতীয় টাৰ্ম যিটো আহিছিল, ছেকেণ্ড টাৰ্ম যিটো প্ৰফুল্ল মহন্ত ডাঙৰীয়া সভাপতি হৈছিলে, সেই সময়ত মোৰ মই তেতিয়া অলপ বয়সো কম, কিন্তু মই এটা কথা খুব ধুনীয়াকে আপোনাক ক'ব পাৰিম যে পৰাগ চলিহা ছাৰ আমাৰ সভাপতি আছিলে। পৰাগ চলিহা ছাৰ সভাপতি থাকোঁতে মই দেখিছোঁ এখন শৰাইত তামোল পাণ লৈ পেলাই তেখেতে ক'লে, যেনিয়ে যাৰ সভাপতি হিচাপে তেখেতে শৰাইখন দি পেলাই অসমীয়া ৰাইজক কয় যে আপোনালোক ঐক্যবদ্ধ হওক, ঐক্যবদ্ধভাৱে আঞ্চলিকতাবাদ প্ৰতিষ্ঠা হওক। সেইবাৰ আমাৰ প্ৰফুল্ল মহন্ত ডাঙৰীয়াৰ নেতৃত্বত দ্বিতীয়বাৰৰ কাৰণে কিন্তু অসমৰ ৰাইজে আমাৰ অসম গণ পৰিষদ দলৰ শাসনত বহুৱাইছিল। এইটো হয়তো
কোনোবা এটা সময়ত আমাৰ গোটেই মানুহবিলাক হয়তো লগ লাগিব, সেইটো এটা বেলেগ বিষয়। কিন্তু মই আপোনাক এটা কথা কওঁ যে বৰ্তমানৰ আমাৰ অসম গণ পৰিষদ দলৰ যি সভাপতি আছে, সভাপতিগৰাকীৰ নেতৃত্বত আমাৰ সাংবিধানিকভাৱে আমাৰ কাম কিন্তু সুচাৰুৰূপে আমাৰ পৰিচালনা হৈ আছে। আৰু আমি যিহেতু আপোনাক মই কৈছো যে এখন সংবিধান আমাৰ আছে, সংবিধানৰ বন্দীত থাকিয়ে আমি কাম কৰিব পাৰিম। মই পুনৰ কওঁ, আমি দীঘলীয়া নকৰোঁ, খুব কম সময়ত মই সামৰিম। পুনৰ কওঁ, অগপৰ নেতৃত্বে আত্মসমালোচনা কৰাৰ প্ৰয়োজন আছে। আত্মসমালোচনাইহে এটা শুদ্ধ মাপকাঠি প্ৰদান কৰিব পাৰিব, যিটো বৰ্তমান নেতৃত্বত থকা অতুল বৰা, প্ৰদীপ হাজৰিকা, কেশৱ মহন্ত এইসকলৰ পৰা ৰাইজে আশা কৰিব পৰা নাই। আজি AJP আৰু ৰাইজৰ দলে নব্য আঞ্চলিকতাবাদী ধাৰেৰে আগবাঢ়ি গৈছে। আজি অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ যি আজমলৰ লগত মিত্ৰতা নকৰো বুলি যি এটা সাহস দেখুৱালে, জাতীয় দায়বদ্ধতা দেখুৱালে, প্ৰতিজন অসমীয়াৰ বাবে ই শ্ৰদ্ধাৰ পাত্ৰ। কিন্তু আপুনি মোক কওক, লুৰিণজ্যোতি গগৈ এই যিটো দায়বদ্ধতা অনাগত দিনতো অক্ষুণ্ণ ৰাখিব পাৰিবনে? আমি দলৰ কৰ্মী হিচাপে নিশ্চয় আমি নেতাই পাৰিব বুলি ভাবো। আৰু এই মুহূৰ্তলৈকে আমাৰ দল নতুন আৰু দলৰ এজনো প্ৰতিনিধি বিধানসভাত নাই। সেয়েহে এনেকে আমি নকওঁ যে আমাৰ বৰ্তমান যিটো স্থিতিটোৰ ক্ষেত্ৰত কিন্তু আমাৰ কোনো ধৰণৰ যি অস্পষ্ট একো নাই। আমি আৰু প্ৰথমতে জাতীয় দায়বদ্ধতা, আঞ্চলিক স্বাৰ্থ, এই গোটেই কথাবিলাকে লৈ দলটো গঠন হৈছে। আৰু এটা জানে আপুনি যে CA আইনখন যেতিয়া আহিছে, সেইখনতে অসমত তুমুল আন্দোলন হৈছে। আৰু সেই আন্দোলনবিলাকো স্বতঃস্ফূৰ্তভাৱে জনগণে অংশগ্ৰহণ কৰিছে, সকলো স্তৰৰ জনগণে অংশগ্ৰহণ কৰিছে। তাৰ পৰৱৰ্তী পৰ্যায়ত দলটো গঠন হোৱাৰ গোটেই সামগ্ৰিক যিটো পটভূমি, সেইটো আপোনালোকে জানে। সেইকাৰণে এটা নতুন দল হিচাপে নতুন দলে নিজৰ স্থিতিটোহে ক'ব পাৰে যে আমি এইখিনি কথাত বিশ্বাস কৰোঁ, এইখিনি প্ৰতিশ্ৰুতি দিব পাৰোঁ। এইখিনি ক্ষেত্ৰত লুৰিণজ্যোতি গগৈৰ ওপৰত সন্দেহ আহি পৰে যে আজি ৰাষ্ট্ৰীয়তাবাদী দল কংগ্ৰেছৰ লগত কিন্তু মিত্ৰতা কৰাৰ কাৰণে তেওঁলোক আগবাঢ়ি গৈছিলে। চাওক, যি কংগ্ৰেছে অসমৰ 855 জন ডেকা ল'ৰাক শ্বহীদ কৰাইছিলে, 1947 চনৰ 15 আগষ্ট ভাৰতবৰ্ষত স্বাধীন হৈছে ভাৰতবৰ্ষ। তাৰ 1947 চনৰ 14 আগষ্টত নাগালেণ্ডৰ বিদ্ৰোহী নেতৃত্বই কিন্তু নিজৰ স্বাধীনতা ঘোষণা কৰিছিলে। গুৰুত্বপূৰ্ণ, চাব, 1947 চনৰ 15 আগষ্টত ভাৰত স্বাধীন হৈছে, 1947 চনৰ 14 আগষ্টত নাগালেণ্ডে নিজৰ স্বাধীনতা ঘোষণা কৰিছিলে। আৰু মহাত্মা গান্ধীয়ে কৈছিলে নাগাছ হেভ এভৰি ৰাইট টু বি ইণ্ডিপেণ্ডেণ্ট। কিন্তু জৱাহৰলাল নেহেৰুৱে 15 আগষ্টৰ পিছত নাগালেণ্ডত সামৰিক বাহিনী নমাই দি 71,000 নগা সংগ্ৰামী, নগা জনসাধাৰণক হত্যা কৰাইছিল। সেই জৱাহৰলাল নেহেৰু কংগ্ৰেছে কিন্তু অসম জাতীয় পৰিষদে মিত্ৰতা কৰিবলৈ গৈছে। গতিকে এফালে যেনেকে লুৰিণ অখিলক আমি আজমলৰ লগত মিত্ৰতা নকৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিম, আনফালে কিন্তু কংগ্ৰেছৰ লগত মিত্ৰতা কৰিবলৈ যোৱাৰ কাৰণে সন্দেহৰ থল নথকা নহয়। গতিকে অগপৰ পৰা লুৰিণ অখিলে শিক্ষা লোৱা উচিত। নহলে আপুনি যিটো কথা কৈছে যে প্ৰথম কথা হ'ল যে মিত্ৰতা কৰিবলৈ গৈছে, মিত্ৰতা কৰা নাই। দ্বিতীয় কথা হ'ল যে কি প্ৰেক্ষাপটত এটা দলে এটা দলৰ লগত কথা পাতে, এই প্ৰেক্ষাপটবিলাক চাব লাগিব। আপুনি প্ৰেক্ষাপটবিলাক চাব লাগিব। দ্বিতীয় কথা হ'ল যে কংগ্ৰেছৰ লগত মিত্ৰতাটো কেনেধৰণৰ মিত্ৰতা হ'ব। এতিয়াতো তেনেকুৱাটো নিৰ্বাচনী কথা বতৰা নাই, তেনেধৰণৰ কোনো নিৰ্বাচনী কথা বতৰা নাই। আৰু এই যিবিলাক আমি নতুন দল, আপুনি ৰাইজৰ দলৰ কথা কওক, জাতীয় পৰিষদৰ কথা কওক, এই দলবিলাকৰ পৰা আপুনি অসম গণ পৰিষদৰ পৰা যিটো বিচাৰি আছে, অসম গণ পৰিষদৰ পৰা যিটো বিচাৰি আছে, অসম গণ পৰিষদক যেনেকে চাব, এই মুহূৰ্তত এই দলবিলাকক আপুনি তেনেধৰণৰ দৃষ্টিৰে, তেনেধৰণৰ ফকাছ দি পেলাই চাই একো নাপাব। আমি কৈছো যে আমি ওলাই আহিছো। কংগ্ৰেছ দলটো যেনেকে সোনিয়া গান্ধীৰ দল, AJP ৰাইজৰ দল, কিন্তু তেওঁলোক দলটোৰ নাম ৰাইজৰ দল হ'ব পাৰে, কিন্তু ৰাইজৰ দল AJP হওক ৰাইজৰ দল। গতিকে ৰাইজৰ আঙুলিৰ নিৰ্দেশতে দলকেইটা কৰিছিল, যিহেতু আঞ্চলিক বা নব্য আঞ্চলিক। গতিকে ইতিহাসৰ পৰা এই দল দুটাই কিন্তু শিক্ষা লোৱা উচিত। আমি নিবিচাৰো যে AJP আৰু ৰাইজৰ দলৰ অনাগত ভৱিষ্যত AJPৰ দৰে হওক। পুনৰবাৰ আপোনালোকৰ বহুমূলীয়া সময়
আমাক প্ৰদান কৰিলে আন্তৰিক কৃতজ্ঞতা জনাইছো। প্ৰিয় জনগণ, এয়া আমাৰ বিতৰ্কহে। কথাৰ যুক্তিযুক্ততা আগবঢ়াওঁতে আমাৰ উচ্চ বাচ্য হ'ব পাৰে, এয়া আমাৰ আবেগ নহয়। যি প্ৰশ্ন কৰিছো ৰাইজৰ স্বাৰ্থত প্ৰশ্ন কৰিব লগা হৈছে, বা যি কৈছে তেওঁলোকে দলক প্ৰতিনিধিত্ব কৰি কৰিব লগা হৈছে। তেওঁলোকে নিজ নিজ দলত থাকিলেও আমি পাহৰি যোৱা নাই যে আমি একোজন অসমীয়া। সমালোচনাৰ মাজেৰে, এই বিতৰ্কৰ মাজেৰে আমি এটা শুদ্ধ সিদ্ধান্ত ৰাইজৰ মাজলৈ আগবঢ়াই দিবলৈ আমি চেষ্টা কৰিছো। নাজানো ইয়াত কিমান আমি সক্ষম হৈছো, কিন্তু শেষত আমি এইটোৱে কওঁ, সঁচা আঞ্চলিকতাবাদৰ ভেটি তেতিয়াহে সবল হ'ব যেতিয়া অসমৰ কৃষিৰ ওপৰত আমি ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিব পাৰিম, আৰু সেই উদ্যোগত উৎপাদিত উপাদানখিনিক লৈ এক বহুমুখী বজাৰ ব্যৱস্থা প্ৰৱৰ্তন আমি কৰিব পাৰিম, আৰু নেটৱৰ্কৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিম। তেতিয়াহে আমি এক সবল আঞ্চলিক অৰ্থনীতি প্ৰতিষ্ঠা কৰিব পাৰিম, আৰু তেতিয়াহে আমি বিশ্বৰ বুকুত এক চহকী, এক শক্তিশালী জাতি হিচাপে পৰিগণিত হ'ব পাৰিম, যি অসমৰ ৰাইজে আঞ্চলিকতাবাদ বা নব্য আঞ্চলিকতাবাদ সকলোৰে পৰা নিশ্চয় এইটোৱে আশা কৰে। যদি আমাৰ এই বিতৰ্কত কিবা ভুল ত্ৰুটি হৈ গৈছে, আছাম লাইভ 7ৰ দৰ্শকৰ আগত, অসমৰ জনগণৰ আগত আমি ক্ষমা প্ৰাৰ্থী। অনাগত দিনত আপোনালোকে চাই থাকিব আছাম লাইভ 7। পুনৰ আমি এনেকুৱা বিতৰ্ক আপোনালোকৰ মাজলৈ লৈ আহিম। যিসকলে আছাম লাইভ 7 এতিয়াও ফেচবুক আৰু ইউটিউবত লাইক, ফলো আৰু ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ মৰম, আপোনালোকৰ উপদেশ, সমালোচনা অনাগত দিনত দৃঢ়তাৰে আগবাঢ়ি যোৱাৰ বাবে আমি আগবাঢ়ি যোৱাৰ এক পথেও হৈ ৰ'ব। পুনৰবাৰ সকলোকে শ্ৰদ্ধা জনাই আজি এই বিষয় ইমানতে সামৰিছো। ধন্যবাদ।